ইংৰাজী নৱবৰ্ষ আদৰিবলৈ আমি আজি ওলাইছোঁ হৰিনামৰ দলে হাতীপতি খেলপথাৰলৈ। আহক আমি সকলোৱে যাওঁ হাতীপতি খেলপথাৰলৈ। ইংৰাজী পহিলা তাৰিখতে কি পাতিছে কি নাই পতা সকলোখিনি আপোনালোকৰ মাজলৈ ভিডিঅ' সহকাৰে দেখাবলৈ চেষ্টা কৰিম। হেপী নিউ ইয়েৰ। হেপী নিউ ইয়েৰ সকলোকে হেপী নিউ ইয়েৰ। এইযোৰ নেগেৰা হয় দেই। হাই ফ্ৰেণ্ডছ, আমি ওলাইছোঁ আজি ইংৰাজী নৱবৰ্ষ আদৰিবৰ বাবে। আমি ইংৰাজী নৱবৰ্ষটো নতুনকৈ আদৰিব লাগিব হৰিনামৰ দলে। মই যাওঁ, মোৰ লগতে আপোনালোকৰ লগ টেপা বুলি। আপোনাক যেনেকৈ পোনাই দিয়ে তেনেকৈ যাব। ল'লে গাঁতটো লক্ষ্য এটা কৰিলে মজা। নহয় পিনে নহয় পিনে বাওঁহাতে সোঁহাতে কৰিয়ে দিগদাৰ দিছিলোঁ দেই।
বঁটা 2022 নীলুফাৰ ৰহমানলৈ হাতীপতি গেলেগে সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহুৰাত্ৰিৰ মাতে সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে এই শ্ৰদ্ধাভাজনেকো সশ্ৰদ্ধ প্ৰণাম গ্ৰহণ কৰিব আপোনালৈ ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ আন্তৰিক ওলগ যাচিলোঁ আপোনাক এই বছৰৰ শ্ৰেষ্ঠ কবি হিচাপে বিবেচনা কৰি চালেহা বেগম সুৱৰ্ণী শ্ৰেষ্ঠ কবি সন্মান আগবঢ়োৱা হ'ল আপোনাৰ কাব্যিক জীৱনৰ উত্তৰোত্তৰ কামনা কৰাৰ লগতে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ শ্ৰদ্ধাৰে সমলয় মাহিকে এই আলোচনীৰ হৈ শ্বাহ আলম সভাপতি অৰুণ কোঁৱৰ সম্পাদক অনুৰোধ কৰিছোঁ মোৰ লগত আছে ভাস্কৰজ্যোতি মহন্ত যুৱ নেতা আৰু এজন প্ৰতিভাৱান কাৰ্টুনিষ্ট আৰু লগতে এজন সাংবাদিকো হয় মই হ'লোঁ ৰহিম বৰুৱা আৰু ইয়াত কাৰ্টুন যিমানখিনি দেখিছা তুমি সেই গোটেইখিনি ভাস্কৰজ্যোতি মহন্তৰ একা আৰু পুৰণি অসমত যিমানখিনি আছে তলীয়া আছে ৰজাদিনীয়া পুৰামাটি ভাস্কৰ্য মৃৎশিল্পৰ তোমাৰ শৰাই আছে তাৰপিছত পুৰণি ব্ৰিটিছৰ কেমেৰা আছে কাঠৰ পেৰা আছে এই গোটেইখিনি বস্তু মোৰ ভাগত সমলয় 5 বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে অৰুণ দাই আমাক নিমন্ত্ৰণ দিলে প্ৰদৰ্শনী এখন কৰিবৰ কাৰণে তাৰ লগত সংগতি ৰাখি পিনি আমি এই প্ৰদৰ্শনীখন কৰিছোঁ বেছি বস্তু আনিব নোৱাৰিলোঁ যিহেতু স্কুটিখন লৈ আহিছোঁ স্কুটিখনত যিমান পাৰোঁ পিঠিত ডাঙৰ বেগ এটা লৈ এই বস্তুখিনি যিমান পাৰোঁ আনি পিনি আমি ইয়াত প্ৰদৰ্শিত কৰিবলৈ চেষ্টা কৰিছোঁ পহিলা প্ৰথম দিন হয় এই দিনটোতে সমলয় অনুষ্ঠানৰ পৰা আপোনালোকে যি সুন্দৰ এটা পদক্ষেপ হাতত ল'লে প্ৰদৰ্শনী অনুষ্ঠান এই প্ৰদৰ্শনী অনুষ্ঠানৰ জৰিয়তে উঠি অহা প্ৰজন্মলৈ আপোনালোকে এই পহিলা দিনটোতে পাৰ্টি নকৰি ক'ৰবাত ফুৰিবলৈ নগৈ পিনে এই অনুষ্ঠানটোত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে তাৰ ওপৰত আপোনালোকৰ পিনৰ পৰা তাৰ ওপৰতে ক'ম যে নৱপ্ৰজন্ম ওলাই আহিছে আজিকালি নৱপ্ৰজন্ম আগৰ দিনৰ নিচিনা নহয় যিহেতু বহুত প্ৰতিভাৱান হয় নৱপ্ৰজন্ম সেইকাৰণে বিচাৰোঁ যে আমি যেনেকৈ নতুন বছৰটোৰ পুৰণি বস্তু সমলখিনি দেখাই পুৰণি অতীতক সোঁৱৰি পিনি আমাৰ যিখিনি আগতে আমি কি আছিলোঁ আমাৰ অস্তিত্ব কি আছিলে সেইখিনি দেখাবলৈ মই চেষ্টা কৰিছোঁ ঠিক তেনেকৈ কাৰ্টুনৰ যোগেদিয়ে ভাস্কৰজ্যোতি মহন্তে যিখিনি বৰ্তমান সময়ত যিখিনি জনতাৰ যিখিনি সজাগতা হ'ব লাগে বাইক চলোৱা আদি কৰি বা মাদক দ্ৰব্য সেৱনৰ পৰা দূৰত থাকি যিখিনি কৰিব লাগে ন সেইখিনি তুমি দেখাবলৈ চেষ্টা কৰিছা এইখিনি বিভিন্ন বিষয়ৰ ওপৰত দেখাবলৈ চেষ্টা কৰিছা যে নতুন প্ৰজন্ম ওলাই আহক এনেকুৱা ধৰণৰ অনুষ্ঠানবোৰ লগত জড়িত হওক তেওঁলোকৰ থকা প্ৰতিভাবোৰ অনুষ্ঠানত দেখক আৰু সময়খিনি পিকনিক খাই ক'ৰবাত বেয়া কামৰ লগত জড়িত হোৱাতকৈ সময়খিনি সাংস্কৃতিক পথাৰখনত তেওঁলোকে সময়খিনি পাৰ কৰক সেইটোৱে বিচাৰোঁ ইমান ধুনীয়াকৈ আপোনালোকে কথাখিনি কৈছে আজি যোনটোৰ যি বায়েকৰ কথা কৈছে ডেকাসকলে পাৰ্টি খাই মেলি ঘূৰি ফুৰাতকৈ আজি ইমান ধুনীয়া অনুষ্ঠান এটা আপোনালোকে সমূহ অসমবাসীলৈ আগবঢ়াই দিছে তাৰ লগতে আপোনালোকলৈ মোৰ পিনৰ পৰা নতুন বছৰ শুভেচ্ছা থাকিল দুইজনলৈকে এই কাৰ্টুনটো কিছুমানে তোমাৰ সজাগ কৰিছে মানে কি হয় আমাৰ মানুহে গছ পুলি ৰুৱে বা গছজোপা কাটে আৰু গছটো মানে একেবাৰে তোমাৰ কেমেৰা আগত দেখাবলৈ ৰুৱে তেতিয়া মেছেজ দিবলৈ যে মানুহবোৰ বহুত স্বাৰ্থপৰ কেতিয়াও বিশ্বাস নকৰিব ডাঙৰ গছজোপা কটা গছজোপাই কৈছে যে কিন্তু গছ মানে হেৰি লগায় তোমাৰ শ্লোগানহে লগায় এইটো থাকে সেইকাৰণে এইটো হৈছে এটা মানে কাহিনীটো এতিয়া বনাইছোঁ তেওঁক চেণ্ডেল লাগে তেওঁ মানে চেণ্ডেল দিব নোৱাৰে চেণ্ডেল চুৰৰ পৰা সাৱধান তেওঁক কৈছে যে ভনীয়েক কৈছে যে চেণ্ডেল লাগে নহয় সদায় লাগে ইয়াৰ পৰা লৈ লওক এইটো তোমাৰ বনাইছোঁ মানে আমাৰ কি হয় পৰিৱেশৰ মানে জাবৰ নিষ্কাশনৰ আমাৰ কোনো পদ্ধতি আমাৰ এতিয়ালৈকে হোৱা নাই জাবৰবোৰ জ্বলাই দিয়ে তাৰ কাৰণে প্ৰদূষণ হয় তাৰ গছে আৰু চৰাই কিছুমান মানে কথা ক'বলগীয়া আছে যে মানে আমাৰ মানুহ গৈ চন্দ পালেগে কিন্তু আমাৰ মানে জাবৰ নিষ্কাশনৰ কোনো মানে এতিয়া পদ্ধতি আৱিষ্কাৰ নহ'ল এইটো হৈছে তোমাৰ এটা মানে কি আমাৰ টাউনত দেখা যায় ফুটপাথবিলাক গাঁত হৈ থাকে এই ফুটপাথেদি অহা যোৱা কৰে এইটো তোমাৰ মানে কি হয় ফোন কৰি আহিছে ইয়াত কৈছে হেৰ' মোবাইল বেংকিং ফুটপাথত খোজকাঢ়োতে গ'লে চাই আহিবি নহ'লে পাতাল নহ'লে হস্পিটেল পাবি মানে এইটো মানে হেৰি হৈ যাব চলি থকা ঘটনা যে আমাৰ মানুহে যে যিবোৰ কাম কৰে জাবৰ চাবৰ কৰে চব কেমেৰা আগত দেখাবলৈ কৰে গতিকে কৈছে যে ছাৰ কেমেৰা আহি পালেই ঝাৰু মৰা আৰম্ভ হ'ব এইটো এক্সিডেণ্টৰ পৰা বনাইছোঁ কাৰণ যেতিয়া আমাৰ মানে পথ দুৰ্ঘটনা হয় তেতিয়া মানুহে মানে দুখী কাক নাচায় কাৰণ এক্সিডেণ্টটো কেতিয়া কোনো নাজানে এইটো কৰোঁ বুলি নকৰে তেতিয়া মানে ইয়াক মাৰপিট কৰে ইও নাজানে কেলে মাৰি আছে ইও নাজানে কেলে মাৰি আছে ই কৈছে যে তই কিয় মাৰিবলৈ আহিছ ই কৈছে তইনো কিয় মাৰি আছ মানে তেনেকুৱা লাগিব মানে আমাৰ কিছুমান নিৰীহ মানুহে মানে এক্সিডেণ্টৰ মাৰ খায় মানে তেনেকুৱা বিলাক ঘটনাটো কোনো মেছেজ দিব দোলা এইখন হৈছে বুধবীয়া সত্ৰ সত্ৰাধিকাৰী তেখেতৰ দোলা অংশ এইটো মোক দিছে ভাস্কৰজ্যোতি মহন্ত তেখেতৰ ককাক হয় তেখেতে দিছে সংগ্ৰহ কৰি ৰাখিবৰ কাৰণে পনিয়েল গছৰ কাইট
বিটি ঘৰ যেতিয়া নতুনকৈ বিয়া পাতিছিলোঁ নতুনকৈ ফুৰিবলৈ গৈছিলোঁ ফুৰিবলৈ গৈ পিনি কি হ'ল মিতি ঘৰৰ পৰা কণীৰ গছৰ কাইট লৈ আহিছোঁ দেখি পিনি ইমান ধুনীয়াকৈ সজাইছে 15 বছৰ হ'ল তলিয়া ঢাকনা আজিকালি যে ঢাকনা ইউজ কৰে এলুমিনিয়ামটো বৈজ্ঞানিক পদ্ধতিৰে কিন্তু কাঠৰে ঢাকনা দিলে ভাতখিনি খাবলৈ সুস্বাস্থ্যকৰ হয় এখন আগৰ দিনো আছিলে পুৰণি আগৰ দাঙি চোৱা হয় এখন সদায় দিলে জিম যাবলৈ দৰকাৰ নাই ন ঘৰটো আছে এইখন তলিয়া এখন দিছে শিৱৰাম ৰাইডিঙীয়া শিৱৰাম ৰাইডিঙীয়া গামচাও তেখেতৰ ছোৱালী দিছে এখন মোক সংৰক্ষণ কৰি ৰাখিবৰ কাৰণে এখন মলা গাঁৱৰ পৰা অনা হয় মোৰ বৰদেউতা কাশীনাথ বৰুৱা বুলি কয় তেওঁ ঘৰৰ পৰা আনিছোঁ কাশীনাথ বৰ্তাই দিয়া হয় তেখেত এতিয়া ঢুকালে বেছি দিন নাই হোৱা তিলনি হৈ গৈছেহে আমাৰ তুলাচনী বস্তু জুখিবলৈ ব্যৱহাৰ কৰে আজিকালি নাগালেণ্ডত সচৰাচৰ দেখা যায় এখন দেউতাই বনাই দিয়া হয় মোৰ ফিনিচিং কৰা নহ'ল স্বাস্থ্যটো থাকে বস্তু যেতিয়া 1 কেজি হয় ঘাটটো এইফালে ৰছীডা চলি যায় ঘাটটো মিলি যায় এডাল বস্তুটো ৱেটটো এনেকৈ মিলি যায় তাৰমানে পহু চিকাৰ কৰা জাঠি ইমান ধুনীয়াকৈ সংগ্ৰহ কৰি ৰাখিছে বস্তু পাতিবোৰ এইফালে কেমেৰা আছে বিভিন্ন ধৰণৰ কেমেৰা এইটো বাকচ হয় এইটো কেমেৰা এই কেমেৰাটো আছিলে এই কেমেৰাটো যোনজনে দিছে ব্ৰিটিছৰ দিনৰ কেমেৰা এইটো ব্লেক এণ্ড হোৱাইট ফটো উঠে তাৰ পৰা আহি পিনে এইটো পূজা বৰা বুলি কয় মোৰ ষ্টুডেণ্টে দিয়া হয় এইটো ভাস্কৰে দিয়া হয় এই কেমেৰাটো ভাস্কৰে দিয়া হয় ভাস্কৰে এইটো CD দেখিছেনে এইখিনি ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যু সময়ৰ নিউজখিনি ইয়াত সংগ্ৰহ কৰি ৰখা হৈছে আৰু আছে ঘৰত বেছি আনিব নোৱাৰিলোঁ কম এইখিনি বিষয়লৈ কৈছোঁ প্ৰথম কথা হ'ল এইটো দাঙি চাব পৰা এইটো বহুত ৱেট আছে নাগালেণ্ড চাহপাতি পাহাৰৰ মেগনেটিক হিল কিন্তু এইটো গৱেষণা এতিয়া প্ৰয়োজন আছে এইটোৰ ওপৰত এইটো মেথুনো হ'ব পাৰে মহৰো হ'ব পাৰে শিঙৰ এইটো নাগালেণ্ডৰ পাহাৰৰ শিলনি পাহাৰত মাটি 10 ফুট তলত পোৱা হয় এইটো তাৰপিছত এইটো গাহৰি দাঁত বেহা ছাগলী শিং এইটো আছিলে গড়গাঁৱত এবাৰ পুৰাতত্ব বিভাগে পুৰণি সমল কিছুমান পাইছিলে সেই পুৰণি সমল কিছুমান লৈ গ'ল কিন্তু সৰু সৰু টুকুৰাবোৰ দলিয়াই থৈ গ'ল মই সেই টুকুৰাবোৰ দৌতলি আনিলোঁ ইয়াত ফুল কটা আছে দৰ্জাৰ হেৰিও হ'ব পাৰে বিচনাৰ হেৰিও হ'ব পাৰে কাঠৰ টুকুৰা এইখিনি লৈ আনিলোঁ এইখন এতিয়ালৈকে মাটিৰ বিশেষকৈ পোৱা নাই চাগে মাটিৰ এখনেই আছে শৰাই আধা অংশ মোৰ মানুহগৰাকী ঘৰৰ তাত পুখুৰী খান্দোতে পোৱা হৈছিলে সংৰক্ষণ কৰি ৰাখিছোঁ শৰাই তলাতল ঘৰত পাইছিলোঁ এটা চাকি নে কিহৰ তলৰ অংশ এটা পাইছিলোঁ আনে ইয়াত সংৰক্ষণ কৰি দিছোঁ কাছৰ চলং সেন্দুৰৰ টেমি তাৰপিছত এইখনত আগতে কিতাপ চাবলৈ ইউজ কৰিছিলে জাহাজ এখন কিতাপ আজিকালি ধুনীয়াকৈ DTP কৰি দিলে বেছি সময় নালাগে ধুনীয়াকৈ হৈ যায় তো তেতিয়া চিন্তা কৰকচোন ইয়াত কি ধৰণে উলিয়াই পিনি কিমান কষ্টৰে উলিয়াইছে ভূপেন হাজৰিকাৰ মৃত্যুৰ পাছত যিডোখৰ স্থানত আনি পিনি ৰাখিছিলে সেই স্থানৰ পৰা কিছু মাটি সংৰক্ষণ কৰি আহিছিলোঁ 3 দিনৰ পাছতে সংৰক্ষণ কৰিছিলোঁ ফুলো আছিলে ইয়াত সংৰক্ষণ কৰি ৰখা হৈছিল এনেকৈ হ'ব বিভিন্ন জেগাত প্ৰদৰ্শিত কৰিব আমিও দিব পাৰিম তেনেহ'লে নিশ্চয় পাৰিব নামবোৰ লিখা থাকে খৰখেদা লিখা নহ'ল কিন্তু মই মুখেৰে কৈ দিছোঁ নামবোৰ সকলোকে হ'ব একো নাই এইখিনি বিভিন্ন সময়ত ডক্টৰ ভূপেন হাজৰিকা সাধাৰণতে ডক্টৰ ভূপেন হাজৰিকা ওলোৱা নিউজখিনি হয় এইখিনি এইকাৰণে সংৰক্ষণ কৰিছিলোঁ যে উঠি অহা নৱপ্ৰজন্ম হয়তো ইয়াৰ পৰা কিবা যদি ভৱিষ্যতে কিবা লিখনি লিখে কিবা বাৰ্তা বিচাৰে হয়তো এই পেপাৰখিনিৰ মাধ্যমেদিয়ে তেওঁলোকে
পাব আৰু যদি কোনোবাই যদি বিচাৰে বোলে ইয়াৰ পৰা তথ্য লওঁ কিবা লওঁ ল'ব পাৰে মোৰ ওচৰত নিশ্চয় তেনেহ'লে এনেকৈ সংগ্ৰহ কৰি আহিছে ইমান ধুনীয়াকৈ আপোনালোকে বিতংভাৱে কথাখিনি কৈছে তাৰ বাবে আপোনালৈ বহুত বহুত ধন্যবাদ লগতে থাকে তোমালৈও বহুত ধন্যবাদ যিহেতু তুমিও আজি সময়খিনি অপব্যয় নকৰি পিনি এনেদৰে এটা চেনেল খুলি পিনি সমাজৰ মাজত তুমিও এটা বহুত ধুনীয়া সুন্দৰ কাম কৰিছা যে দেখাইছা সমাজখনক কেনেকুৱা ধৰণৰ সমাজখনৰ বিভিন্ন সাংস্কৃতিক পথাৰখনত কেনেকুৱা ধৰণৰ অনুষ্ঠানবোৰ হৈ আছে তাৰ বাবে তোমালোকলৈও বহুত বহুত ধন্যবাদ